দাদা বিগ ফেন ভালনে ভিডিঅ' চাই চাই পাগলা হৈ গৈছে এজনী আমাৰ মানে কলেজৰ আমাৰে লগৰটো কেনেকুৱা লাগিছে তোমাৰ কেমেৰামেন ৱাইচ চঙৰ সতে চাই থাকক মৰিগাঁও দিৱস তো হেল্ল' গাইজ কি খবৰ মানে আহা অলপ দেৰি হ'ল কাৰণে ব্লগিংটো দেৰি হ'ল তো এতিয়া মানে ৰেলীটো ষ্টাৰ্ট হৈ আছে কাৰণ ইণ্ট্ৰ'টো ফাৰ্ষ্ট বনোৱা নহ'ল তো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব তো আছাম জেট দাদাকো লগ পালোঁ ৰাস্তাত ভাল লাগিল তেওঁ ব্লগিং কৰি আছে তো এতিয়া ৰেলীটো মানে ষ্টাৰ্ট হৈ আছে তাৰপিছত ইয়াৰ পিছত গান চান কিবা হ'ব তো সেইফালে চাব পাৰে আপোনালোকে হাতী এটা আহিছে হেই কি খবৰ ভালে তো চাব পাৰে সেইটো আমাৰ মামী পুৱা একে আগত ফ্ৰণ্টত তো এইফালে আমাৰ হাতী আছে তো এইটো ছাইডৰ পৰা মানে আমাৰ গৈ আছে তাৰপিছত এইটো ছাইড পৰা মানে বেগ আহি আছে মৰিগাঁও কলেজৰ পৰা ৰিটাৰ্ণ হৈছে চাগে এইফালে দেখাই দিয়া তো আকৌ পুনৰ মানে গান্ধী ফিল্ডলৈ গৈ আছে তো এইফালে আহা অ' ভাইটি কেনেকুৱা লাগিছে ককা কেনেকুৱা লাগিছে ঠিকে আজি এটা ডাঙৰ দিৱসটো সেইকাৰণে ভালে লাগিছে আজি ইমান সমাজ পাইছোঁ আৰু তাৰ বাহিৰে অসমখন তথা মৰিগাঁও জিলাখন অলপ উন্নতি হওক সেয়ে কামনা কৰিছোঁ কৃষ্ণ ককালৈ ধন্যবাদ থাকিল ককা তো গাইজ ৰেলীটো মানে যিমান আশা কৰিছিলোঁ তাতকৈ মানে বহুত বেছি ভাল লাগিছে ৰেলীটো তাৰপিছত মানে লাইনটো মানে বহুত দীঘল হৈছে আৰু যিমানখিনি এক্সপেক্টেশ্যন আছে তাতকৈ বহুত বেছি হৈছে তো ভণ্টি কেনেকুৱা লাগিছে ভাল লাগিছে চাই থাকক যিমান পাৰোঁ দেখাম আই এম নট প্ৰফেচনেল ব্লগাৰ বাট চলি যায় আৰু তো আমাৰ এইফালে আছে তিৱা ভাইটি কেইটামান তো গাইজ মানে যিমান ভাবিছিলোঁ তাতকৈ বহুত ডাঙৰ মানে ৰেলীটো হ'ল আৰু মই প্ৰথমবাৰ পাইছোঁ এবাৰ মৰিগাঁৱত মোৰ মৰিগাঁও অহা মানে 2 বছৰ মানহে হৈছে চ' মানে কি ক'ম আৰু বহুত বেছি ভাল লাগিছে মানে আৰু ৰেলীটো মানে এতিয়াও শেষ হোৱা নাই ষ্টাৰ্টিংটো বহুত আগত আছে আৰু এণ্ডিংটো মানে বহুত পিছত আছে মানে মানুহ মাজত কথা ক'ব মানে কনফিউজ হৈ আছোঁ ফাৰ্ষ্ট টাইম ইমান মানুহ মাজত ব্লগিং কৰিছোঁ তাকো নিউজৰ নিচিনা কেমেৰামেন ৱাইচ চঙৰ সতে চাই থাকক মৰিগাঁও দিৱস আমাৰ মৰিগাঁও কলেজখনৰ টিমটো মানে আগতে গ'ল এতিয়া মানে ক'ৰ কি টিম চলি আছে মই ভালকৈ নাজানো কিন্তু ভাল লাগিছে চবে নিজৰ সংস্কৃতিটো ভালকৈ দাঙি ধৰিছে এইটো মানে ৰেলীৰ লাষ্ট ক্লিপ হ'ব ইয়াৰ পিছত মানে আমি যাম গান্ধী ফিল্ডত তাতে কেনেকুৱা হয় কি হয় সকলো দেখাম তো চাই থাকক মই মানে তেতিয়া মানুহখিনি শেষ হোৱা নিচিনা পাই ভাবিছিলোঁ এইটো মানে লাষ্ট হ'ব কিন্তু মানুহ এতিয়াও শেষ হোৱাই নাই মানে ষ্টাৰ্টিংটো চাগে বহুত দূৰ পালেগৈ এণ্ডিংটো মানে আহিয়ে পোৱা নাই এতিয়াও অঁ পাৱাৰ অফ মৰিগাঁও ভেৰি ফিল তো আমি মানে ৰেলী চাই থাকোঁতে আমাৰ কলেজত দাদা এজন লগ পালোঁ চ' তেওঁ কেনেকুৱা ধৰণৰ মানে অনুভৱ কৰিছে ইয়াত আহি তেওঁক অলপ সোধোঁ দাদা এইবাৰতো প্ৰথম পাইছে আমিও প্ৰথম পাইছোঁ তো তোমাক কেনেকুৱা লাগিছে এবাৰ বহুত ভাল লাগিছে কাৰণ জন্ম হোৱাৰ পৰা এনেকুৱা এটা অনুষ্ঠান আমি দেখা নাই যিহেতু মৰিগাঁৱত বুলিয়ে নহয় বেলেগতো এনেকৈ দেখিব পোৱা নাই এবাৰ মৰিগাঁৱত দেখা পাই বহুত ভাল লাগিছে মানে আৰু ভাল লাগিছে গোটেই স্কুল আমাৰ গোটেই মৰিগাঁৱত থকা স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীবিলাক আহিছে আৰু মোৰ বন্ধুসকল সকলো আহিছে আৰু ৰেলীত এনেকৈ যাতে কাৰ্যসূচীটো ভালকৈ চলি যায়
সেয়ে প্ৰাৰ্থনা চবৰে আগত। তো দাদালৈ ধন্যবাদ থাকিল। তো আমাৰ কলেজৰ ষ্টুডেণ্টখিনি মানে এইটো চাইডে আহি আছে। তো এইটো মানে আমাৰ মৰিগাঁও কলেজৰ গেংটো। তো কেনেকুৱা লাগিছে? এই বহুত ভাল লাগিছে, এনেকুৱা এটা এক্সপিৰিয়েঞ্চ প্ৰথমবাৰৰ কাৰণে হৈছে, তো বহুত ভাল লাগিছে এইবাৰ। তো আমাৰ কলেজৰ এজনী ভণ্টিজনী লুকাই আছে। ভণ্টি কেনেকুৱা লাগিছে? গৰম লাগিছে, বহুত গৰম লাগিছে। এজনী আমাৰ মানে কলেজৰ আমাৰে লগৰটো কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগিছে, কিন্তু কি কওঁ ৰ'দটো কেনেকুৱা ভাগৰো লাগিছে। বটল পানী কিয় লাগে? এটা মোৰ দুটা। এনজয়। Enjoy। তো আণ্টি কেনেকুৱা লাগিছে আহি? বহুত ভাল লাগিছে, মানে বহুত মৰিগাঁৱত প্ৰথমবাৰৰ বাবে পাতিছে, কেনেকুৱা মানে? বহুত ভাল লাগিছে আৰু তো আমাৰ লগত আৰু এজনী আণ্টি আছে। চ' আণ্টি মানে ৰ'দটো নোহোৱা হ'লে আৰু বেছি ভাল লাগিল হয় ন? ৰ'দটো নোহোৱা হ'লে বেছি আৰামত পালে হয়। সূৰ্যদেৱতাৰ খং উঠি আছে। ফাইনেলি লগ পাই গ'লো মোৰ নিজৰ ভাই পৰিচিতা। কেনে লাগিছে? ভাল লাগিছে আজি। মই মানে অকলে আহিব লাজ কৰি আছিলোঁ, পৰিচিতাক কল কৰিলোঁ, তাৰপিছত ক'লে আহিবা লগ পাম। ভাল লাগিল দাদা। ভাল লাগিল। মই পৰাগত ধুতি আৰু পাঞ্জাবী পিন্ধিব মানে ৰেপাৰ মানুহ ন, সি এইবিলাক পিন্ধিবলৈ হয়। ভাল লাগিছে আমাৰ কলেজৰ সকলো তো মানে আজি গোটেই হোল ডে'টোৰ ব্লগিং এটা ব্লগত দিম বুলি ভাবিছিলোঁ, কিন্তু ৰেলী ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। তো আমাৰ লগত আমাৰ কলেজৰ দাদা এজন আছে। তো আমাৰ কলেজে কেনেকুৱা প্ৰস্তুতি তাৰ বিষয়ে অলপ জনাই দিয়ক। মৰিগাঁও মহাবিদ্যালয় যি মৰিগাঁও দিৱস উপলক্ষে মৰিগাঁৱত এক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছিল। এই শোভাখনত মৰিগাঁও মহাবিদ্যালয়ে বিহু দলটিয়ে শৰাই লৈ খুব সুন্দৰভাৱে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আশা কৰোঁ মৰিগাঁও দিৱসটি শুভ হওক আৰু অনাগত দিনত মৰিগাঁৱৰ যি শান্তি সম্প্ৰীতি আৰু একতা, সেই একতা অনাগত দিনলৈ বৰ্তি থাকক। তো গাইজ মই মানে ভাবিছিলোঁ আজি হোল ডে' ব্লগিংটো এটা ব্লগত দিম, কিন্তু মানে ৰেলী ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। চ' ইয়াৰ দুটা পাৰ্ট বনাব লাগিব একদিনৰ। তো আজি মানে এইখিনি ৰেলীৰ পাৰ্ট 1টো আহিব, তাৰপিছত মানে যিখিনি সাংস্কৃতিক অনুষ্ঠান হয় তাৰ পাৰ্ট 2টো আহিব। তো ভণ্টি কেনেকুৱা লাগিছে আজি? ক্লাছ কৰিলে তাই। তো আমি বহুত সময় ৰেলী ইফাল সিফাল ঘূৰাৰ পিছত আহি গ'লোঁ আমাৰ মেইন জেগাটোত, য'ত মানে প্ৰগ্ৰামবিলাক হ'ব। ইয়াত বস্ত্ৰ মেলাও চলি আছে, চ' তাৰ কাৰণে মানুহ বহুত বেছি হৈছে। তো চবফালে এবাৰ দেখাই দিয়াচোন ভাইটি। মানে মানুহৰ সমাগমখিনি চাই বহুত বেছি ভাল লাগিছে। আৰু এইফালে মানে এটা লোকেশ্যন আছে যিটো ফটো উঠাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি, মৰিগাঁও দিৱস বুলি লিখা। এইটো খুবেই ভাল লাগিছে। তো এতিয়া মানে কালচাৰেল ৰেলীটো শেষ হ'বলৈ হ'ল। তাৰপিছত 1000জন মানুহে মানে এতিয়া কুৰা সংগীত গাব। তো সেইটো চাই মানে ভাল লাগিব। আৰু কুৰা সংগীতটো গোৱাৰ পিছত আমি আজি পাৰ্টটো শেষ কৰি দিম। Morigaঁও, জিয়া মৰিগাঁও।